जय हिंद दोस्तों फ्रम आसाम होमगार्ड की खबर आपलोक खबर निश्चय ভাল और मोर ভাল बेয়াৰ মাজতে চলি আছে ভাল বুলি নকওঁ কিয়নো গৃহৰক্ষী জোৱানৰতো কোনোদিন ভাল খবৰ নাহে বেয়া খবৰে আহি থাকে আৰু আজি হৈছে আসাম হোমগাৰ্ড ডে আমাৰ হোমগাৰ্ড প্ৰতিষ্ঠা দিৱস আৰু এই হোমগাৰ্ড প্ৰতিষ্ঠা দিৱসৰ দিনাই ৰাতিপুৱাই এটা বহুত বেয়া খবৰ পালোঁ মই গ্ৰুপৰ থ্ৰুৱেদি পালোঁ আমাৰ এজন সতীৰ্থ ভাই বন্ধু গৃহৰক্ষী জোৱান ইমৰুল আলী তেখেতৰ ঘৰ হাজোত আৰু তেখেতে গুৱাহাটীৰ বৈশিষ্ট্য থানাত ডিউটি শেষ কৰি ঘৰলৈ যোৱাৰ পথতে মানে তাতে মানে ওচৰতে আৰু বৈশিষ্ট্য থানাৰ পৰা অলপ দূৰতে যাওঁতেই তেখেতক পিছফালৰ পৰা এখন ট্ৰাকে মহতিয়াই মানে গুৰুতৰভাৱে আহত বুলি নহয় তেখেতে থিতাতে নিহত হয় তো বহুত দুখ লাগে এনেকুৱা কিছুমান ঘটনা যিহেতু আজি হোমগাৰ্ড প্ৰতিষ্ঠা দিৱস আৰু হোমগাৰ্ড প্ৰতিষ্ঠা দিৱসৰ দিনাই আমাৰ যিটো বেয়া খবৰ আমি পালোঁ বহুত নিজকে মানে বহুত বুজাব নোৱাৰা এটা অনুভৱ হৈছে যে ইমান বেয়া লাগিছে কিয়নো চাওক আজি আমাৰ হোমগাৰ্ডৰ জন্ম দিৱস প্ৰতিষ্ঠা দিৱস আৰু সেইদিনাই আমাৰ সতীৰ্থ ভাই বন্ধু জোৱানজন আজি নিহত হৈছে তেখেতৰ পৰিয়ালৰ এটা কেনেকুৱা শোকাকুল অৱস্থা আমি সকলোৱে গম পাওঁ আজি মই যদি তেনেকুৱা হয় মোৰ ক্ষেত্ৰত বা আপোনালোকৰ ক্ষেত্ৰত যদি তেনেকুৱা হয় কেনেকুৱা এটা শোকাকুল পৰিৱেশ হ'ব আৰু চাওক আমাৰ এতিয়া এনেকুৱা হয় আমাৰ যদি গৃহৰক্ষী জোৱান যদি তেনেকৈ কেতিয়াবা নিহত হয় বা কোনোবা যদি দুৰ্ঘটনাত পতিত হৈ যদি মৃত্যুবৰণ কৰে তেতিয়াহ'লে কিন্তু আমাক তেনেকুৱা শ্বহীদ বুলি আমাক কোনো তেনেকুৱা ঘোষণা নকৰে বা আমাক তেনেকৈ আনি চালামি নিদিয়ে আমি বেয়া নাপাওঁ আমাক নালাগে আমাক চালামি দিবলৈ যিহেতু আমি চৰকাৰী কৰ্মচাৰী নহয় সেইকাৰণে আমাক দিব নালাগে কিন্তু সেই পৰিয়ালটো চলিব পৰাকৈ চৰকাৰেতো কিবা এটা সাহায্য দিব পাৰে 10 লাখ 5 লাখ 15 লাখ 20 লাখ যি পাৰে এইটো চৰকাৰী ৰুল মতে যেনেকুৱা আছে এতিয়া আমি ভলণ্টিয়াৰ ফ'ৰ্চ হ'ল বুলি যে আমাৰ কি একো নাই নেকি আমাৰতো আছে আমাৰতো এটা সংসাৰ পৰিবাৰ আছে এতিয়া চাওক আজি তেখেতৰ মৃত্যুবৰণ হৈ গ'ল ইয়াৰ আগতো বহুতো নিউজ দি আছে যে মৃতকৰ পৰিয়াললৈ কিবা চৰকাৰৰ সাহায্য পাব লাগে কিন্তু পোৱা নাই কিন্তু আউট ৰাজ্যবিলাকত কি হৈছে আমাৰ গৃহৰক্ষীজনৰ যদি তেনেকুৱা এক্সিডেণ্ট হয় বা এক্সিডেণ্ট হয় তেনেহ'লে 30 লাখ টকা পৰ্যন্তলৈকে পাইছে আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম সেই ভিডিঅ'টো চাই ল'ব তেনেকৈ বহুতে পাইছে আৰু মোৰ অনুৰোধ চৰকাৰলৈ মই বেকগ্ৰাউণ্ডত আপোনালোকক মই ছাইডত দেখাই দিছোঁ চাওক এইজন ল'ৰা ইমৰুল আলী বহুতে আমাৰ গ্ৰুপত কৈছে মই লগ পোৱা নাই তেখেতকো গুৱাহাটীত মোৰ ঘৰ নগাঁৱত কিন্তু বহুতে কৈছে ল'ৰাজন বহুত ভাল আছিলে ভাল ডিউটি কৰে আৰু আজি তেখেত আমাৰ মাজৰ পৰা নাই চাওক মই ছাইডত দি দিছোঁ তেখেতৰ ফটোখন যদি কোনোবাই চিনি নাপায় মই দেখাই দিছোঁ তো বহুত বেয়া লগা কথা এইবিলাকত অসম চৰকাৰলৈ এটা অনুৰোধ সেই মৃতকৰ পৰিয়াললৈ যাতে কিবা এটা সাহায্য কৰে বা তেখেতৰ পৰিয়ালটো বা কেনেকুৱা কি আমিতো সবিশেষ নাজানো আৰু তেখেতৰ পৰিয়ালটো চলিব পৰাকৈ যাতে চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিয়ে সেই আমাৰ গোটেই অসমৰ গৃহৰক্ষী জোৱানৰ হৈ মানে অনুৰোধ জনাইছোঁ আৰু অসম চৰকাৰক যাতে আমাৰ সেই গৃহৰক্ষী জোৱানজনৰ যাতে পৰিয়ালটোৱে যাতে অলপ কিবা এটা সাহায্য পায় আৰু আমাৰ সকলো গৃহৰক্ষী জোৱানৰ হৈ মোৰ ফালৰ পৰা মই কৈছোঁ যে তেখেতৰ আত্মাই যাতে শান্তি পাওক সদগতি পাওক তাৰে কামনাৰে আজি যাতে হোমগাৰ্ড দিৱসো বেয়া লাগিছে আৰু কি কৰিব উপায় নাই মানুহৰ জীৱন নচিবত ইমানেই আছিলে লিখা সেইকাৰণে তেনেকুৱা হ'ল তো এনেকুৱা যাতে কাৰো লগত নহওক আগলৈও চাই চিতি চলিব ভালকৈ চলিব কোনো যাতে এনেকুৱা বিপদত ভালকৈ চাই চিতি ৰাস্তাত চলিব কাৰণ আমাৰ হোমগাৰ্ডক চাওঁতা কোনো নাই চৰকাৰো নাচায় বেলেগো নাচায় নিজৰ দায়িত্ব নিজেই লৈ পেলাই চলিব লাগিব আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিলে তেনেহ'লে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ জয় হিন্দ জয় ভাৰত।